गुड मॉर्निंग फ्रेंड्स मोर सेकेंड व्लॉगले आपनालोকক वेलकम থাকিল আৰু আজি মই এটা জায়গালৈ যাবলৈ ওলাইছো ভাবিছো মই আপোনালোকৰ লগতো শেয়াৰ কৰো সো কলে যাম আপোনালোকক দেখাই থাকিম ভিডিওটো জাস্ট লাষ্টলৈকে চাই থাকিব তো পুৰা ৰেডি মই আৰু যাবলৈ ওলাইছো তেনেহলে বলকচোন কলে যাও চাও আৰু এই যাত্ৰা আৰম্ভ আজি মই লৈ আহিছো আপোনালোকক তেজপুৰৰ ৰুদ্ৰপথলৈ যিসকল তেজপুৰ হয় সেইসকলে নিশ্চয় গম পাইছে আৰু যিসকল নহয় তেওঁলোকে ইয়ালে আহিব পাৰে জেগাডোখৰ এটা পিকনিক স্পট হয় আৰু খুবেই ভাল লাগে আহি পেলাই আৰু এটা কথা ইয়াতে এটা দেৱালয় আছে বৰ্তমান সময়ত দেৱালয়টো খুবেই ফেমাস হৈ গৈছে আৰু মই আপোনালোকক দেখাম বাৰু কি কাৰণে ফেমাস হৈছে আৰু এইখিনি জেগাতে পাৰ্কিং কৰিলো আমি আৰু এতিয়া বলক হেল্ল' ফ্ৰেণ্ডছ আৰু মই আহি পাই গলো জেগাটোত দেখি চাগে গম পাইছে মই কলে আহিছো পিকনিকলে সো পিকনিকলে আহিছো আৰু প্ল্যানিং নাছিলে একেবাৰে পিকনিকৰ সো ৰাতিপুৱা প্ল্যানিং বনিলে তো আহি গলো বহুত ৰ'দ দিছে হেতু কাৰণে একচুয়ালি এনেকৈ আছো তো মই আপোনালোকক ভিউ পইণ্টটো দেখাই আছো চাই লওকচোন वाव ভিউ পইণ্টটো চাওক এবাৰ কিমান ধুনিয়া গৈ পেলাই ইমান হ্যাপি লাগিছে নহয় ইমান দিনে যোৱা নাছিলো কৰোনা বুলি এতিয়া যাই বহুত ভাল লাগিছে মনটো আৰু বহুত মানুহ আছে বহুতে আছে মানে পিকনিক পাৰ্টি আৰু ইয়া ফটো লগাই দিছো চাব পাৰে আৰু এইটো চাওক ওপৰৰ পৰা ভিউ পইণ্টটো বাপৰে বাপ পিকনিকৰ পৰা ওলাই আহি গলো আৰু ওচৰতে মন্দিৰ এটা আছে ভাবিছো আহিছো যেতিয়া একেবাৰে দৰ্শন কৰিয়ে যাও সো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক গুটেখিনি চাই থাকিব ভিডিওটো লাষ্টলৈকে এইটো হৈছে মন্দিৰৰ এন্ট্ৰি পইণ্ট আৰু বহুত পুৰণি হয় হেতু কাৰণে একচুয়ালি আকৌ মেৰামতি কৰা হৈছে আৰু তলৰ পকাৰে বনাই আছে গুটেখিনি আৰু এটা গৈ আছো ওপৰলৈ গৈ আপোনালোকক দেখাই আছো ভালকে ভিডিওটো চাই থাকিব উঠি গৈ দেখা পাব এই চিত্ৰখন আৰু এই চিত্ৰ অংকন কৰিছে নীলিম মহন্ত দায়ে তেওঁলে ধন্যবাদ থাকিল কাৰণ তেওঁ লখিমপুৰৰ পৰা আহি পেলাই আমাৰ ইয়াত ইমান ধুনীয়াকৈ চিত্ৰ অংকন কৰাৰ কাৰণে আৰু ক'ব পাৰি এটো কাৰণে বৰ্তমান সময়ত খুবেই চৰ্চাৰ বিষয় হৈ গৈছে এই দেৱালয়খন আগতেও ভক্তসকল নাহা নহয় আহিছিলে বাট বৰ্তমান সময়ত খুবেই ফেমাস আৰু হেতু কাৰণে মই একচুয়ালি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো আৰু পিছফালে খুবেই ধুনীয়াকৈ আঁকা আছে আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ ভিতৰলৈও আছে আৰু পিছ সাইডেও আছে একচুয়ালি কিন্তু মোৰ সময়ৰ অভাৱৰ বাবে যোৱাহে নহলে আৰু ইয়া মই আপোনালোকক ফটো লগাই দিছো ভালদৰে চাব পাৰে খুবেই ধুনীয়া পিছফাললৈ মোৰ যোৱা নহল মনটোও বেয়া লাগি আছে বাট নেক্সট টাইম গলে নিশ্চয় দেখাম আপোনালোকক আৰু মোৰ ভাইটি এটা নতুন ব্লগিঙৰ চেনেল খুলিছে আৰু ডেসক্ৰিপচনত তাৰ লিংকটো থাকিব আপোনালোকে গৈ চেক কৰিব পাৰে আৰু যদি ভাল পায় সাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ ইমানখিনিয়ে তেনেহলে নেক্সট ব্লগত আকৌ এবাৰ লগ পাম তেতিয়ালে বাই বাই আৰু ইমানখিনিয়ে যদি ভিডিওটো চাই ভাল পালে তেতিয়াহলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব প্লিজ কৰি দিব